নমস্কাৰ বন্ধুসকল মই ৰূপম বৈশ্য আপোনালোকক স্বাগতম জনাইছোঁ আপোনাৰ এটা নতুন ভিডিঅ' সৈতে আৰু আপোনালোকে চাই আছে যোগ টেক তো আজি এই ভিডিঅ'টো কি স্কিমটো আপোনালোকে গমেই পাইছে যিটো চাম স্কিম বৰ্তমান সময়ত চলি আছে তো সেইটোৰ ওপৰতে আজি এই ভিডিঅ'টো মই বনাইছোঁ যোৱাকালি এটা ভিডিঅ' আপলোড কৰিছিলোঁ যিটোত ভালখিনি ৰেছপন্স মই পাবলৈ সক্ষম হৈছোঁ তো তাৰ বাবে আসলতে বহুত কুৱেশ্যন আহি আছে যে এপ্লিকেশ্যনখনৰ কথা মই জাষ্ট কিছুমান প্ৰচেছ কৰি দিছিলোঁ য'ত যিখিনি টাফ আসলতে পাই আছিল বেছিকখিনি মই কৰি দিছিলোঁ যিখিনি টাফ হিচাপে মানে যিখিনি ষ্টেপছ আছিল বহুত অকণমান মানে ক্ৰিটিকেল টাইপৰ তো সেইখিনি মই সেই ভিডিঅ'টোত উল্লেখ কৰিছিলোঁ বাট বহুতে মোক ৰিকুৱেষ্ট কৰিছে যে এপ্লিকেশ্যনখনৰ কথাটো কৈ দিব লাগে এপ্লিকেশ্যনখন কেনেকৈ ফিল আপ কৰিব লাগে সেইটো আপলোড কৰিব লাগে তো তাৰ কাৰণে আজি ভিডিঅ'টো বনালোঁ এণ্ড একচুৱেলি মই এটা কমেণ্ট বহুত বেছি মই বেয়া পাইছোঁ তেখেতক একচুৱেলি মই উল্লেখ কৰিব খোজা নাছিলোঁ যদিও তেখেতে জাষ্ট এজন মানুহ হয় তেখেতেই এই কমেণ্টটো কৰিছে যে ফৰ্মখন এপ্লিকেশ্যনখনৰ কথা হৈছে এপ্লিকেশ্যনখন কি তোৰ ভাপেৰে ফিল আপ কৰিব নেকি তো একচুৱেলি তেখেতে যদি নাজানে ভালকৈ সুধিব লাগে বাট এপ্লিকেশ্যনখন বহুতে ফিল আপ কৰিব জানে জাষ্ট সামান্য টপিক হয় সৰু এটা টপিক হয় এপ্লিকেশ্যনখন যিখিনি মেইন টপিক আছিল সেইখিনি মই অলৰেডি যোৱা ভিডিঅ'টোত উল্লেখ কৰি দিছোঁ যদি আপোনালোকে ভিডিঅ'টো চোৱা নাই প্লিজ চাই ল'ব মই নতুনকৈ সেইখিনি কৈ ভিডিঅ'টো দীঘলীয়া নকৰোঁ তো ফ্ৰেণ্ডছ এনেকুৱা ধৰণৰ কমেণ্ট কৰিব নালাগে আপোনালোকে নাজানিলে সুধি লওক মই জনাই দিয়াত একো আপত্তি নাই বাট তেনেকুৱা ধৰণৰ কমেণ্টে একচুৱেলি নিগেটিভ এফেক্ট এটা পেলায় তো যি কি নহওক আজি ভিডিঅ'টো মই আৰম্ভ কৰিবলৈ গৈছিলোঁ আৰু যোৱাকালি ভিডিঅ'টো বনাওঁতে এপ্লিকেশ্যন কিমানখিনি ছাবমিট হৈছিল মই সেইটোও কৈছিলোঁ 25খন নেকি এপ্লিকেশ্যন মাত্ৰ ছাবমিট হৈছিল বাট আজি আপোনালোকে দেখিবলৈ পাইছে এতিয়ালৈকে 6,989 ফৰ্ম ছাবমিট হৈছে আৰু 34,408 গ্ৰুপ ৰেজিষ্টাৰ হৈছে বৰ্তমানলৈকে তো ফ্ৰেণ্ডছ মই যিটো মোৰ এটা অনুমান কালি পোৱালৈকে হয়তো 1 লাখ ক্ৰছ কৰিব এইটো 6,000 হৈছে যদিও আপোনালোকৰ ধৰক এটা গ্ৰুপত মেম্বাৰ থাকে 10জন তো এইটো মই 7,000 এপ্ৰক্সিমেট ধৰি লৈছোঁ কিছু সময় পিছতে এইটো 7,000 ক্ৰছ কৰিব তো 7,000 হ'লে আপোনালোকৰ 10জনকৈ মেম্বাৰ হ'লে 70,000 অৰ্থাৎ 70,000 এপ্লিকেণ্ট অলৰেডি কমপ্লিট হৈ যাব কিছু সময় পিছতে তো কালি পোৱালৈ হয়তো এইটো 1 লাখ পাৰ হ'ব মোৰ অনুমান এটা তো যিহেতু 2 লাখ ব্যক্তিক এই স্কিমটোৰ আণ্ডাৰত লোৱাৰ কথা কৈছে গতিকে খুব এটা হেভি চান্স আছে যিসকলে এতিয়ালৈকে এপ্লাই কৰা নাই আৰু 30 ছেপ্টেম্বৰ লাষ্ট ডেট অৰ্থাৎ পৰহি দিনা কালিৰ দিনটো আপোনালোকৰ হাতত আছে এণ্ড যদি হয়তো স্কিমটো এক্সটেণ্ড কৰিব পাৰে কাৰণ চাওক 2 লাখৰ টাৰ্গেট আছে যদি 1 লাখে নহয় তেতিয়াহ'লে স্কিমটো হয়তো 1.5 লাখ ক্ৰছ কৰিব বাট 2 লাখ নহ'ব লাগে তো স্কিমটো এক্সটেণ্ড কৰাৰ যথেষ্টখিনি আশা দেখা গৈছে বৰ্তমান সময়ত বাট এক্সটেণ্ড হয় নে নহয় সেইটো মই প্ৰপাৰলি ক'ব নোৱাৰোঁ মোৰ কথা শুনি আপোনালোকে ৰখি নাথাকিব যে এক্সটেণ্ড হ'ব স্কিমটো সেইটো মই ক্লিয়াৰলি কৈ দিছোঁ নেক্সট মই গৈছোঁ ডাইৰেক্টলি সেই ফৰ্মখন আপোনালোকে যিখন এপ্লিকেশ্যন ফৰ্মৰ কাৰণে একচুৱেলি মোক কমেণ্ট কৰিছিল বহুতে হোৱাটছএপতো মোক মেছেজ কৰিছে এপ্লিকেশ্যন ফৰ্মখনৰ কথা সুধি আৰু যিটো চেল্ফ ডিক্লেৰেশ্যন ফৰ্ম আছে যিটো চেল্ফ ডিক্লেৰেশ্যন মডেল যিখন আছিল সেইখন মই অলৰেডি মোৰ যোৱা ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত ৰাখি দিছোঁ লিংকটো আৰু বহুতে হোৱাটছএপত খুজিছে তেতিয়া হোৱাটছএপতো মই দি দিছোঁ এণ্ড আপোনালোকে যদিহে এতিয়ালৈকে পোৱা নাই চেল্ফ ডিক্লেৰেশ্যন ফৰ্মখন মোৰ যোৱা ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত গৈ আপোনালোকে সেই ফৰ্মখন লৈ ল'ব পাৰে এণ্ড একচুৱেলি মই বৰ্তমান যোৱা ভিডিঅ'কেইটা মই পিন কমেণ্টত ৰাখি দিম যোৱা ভিডিঅ'টোৰ লিংকটো বাট মই এতিয়া আই বটনত দিব নোৱাৰোঁ কাৰণ মোৰ চেনেলটো কিছু প্ৰব্লেম হৈ আছে একচুৱেলি যাৰ কাৰণে মই পিন কমেণ্টত ৰাখিব নোৱাৰোঁ যি কি নহওক আপোনালোকে চাই ল'ব যোৱা ভিডিঅ'টোত যিসকলে চোৱা নাই তো আজি এই ভিডিঅ'টোত মই আপোনালোকক এপ্লিকেশ্যনখনৰ বিষয়ে ক'বলৈ গৈ আছোঁ চিম্পলি মই লগ ইন কৰি লৈছোঁ এণ্ড মোৰ হোৱাটছএপ নাম্বাৰটোৰ বিষয়ে বহুতে সোধে যে হোৱাটছএপ নাম্বাৰটো আপুনি দিয়া বুলি কৈছে বা দিয়া নাই তো মই একচুৱেলি যিহেতু টাইপ কৰি কমপ্লিটলি মই কোনো ধৰণৰ ব্লাৰ কৰা নাই মোৰ নাম্বাৰটো যোৱা ভিডিঅ'টোতো গতিকে মই পুনৰ আকৌ এবাৰ মই দি দিব বিচৰা নাছিলোঁ হোৱাটছএপ নাম্বাৰটো তো মই তেখেতসকলক কৈ দিছোঁ এইটোৱে মোৰ হোৱাটছএপ নাম্বাৰ জাষ্ট কল নকৰিব হোৱাটছএপ আপোনালোকে মোক SMS কৰিব পাৰে যিকোনো সময়তে মই ৰিপ্লাই দিয়াৰ চেষ্টা কৰোঁ যিমানখিনি পাৰোঁ মই ৰিপ্লাই দি আছোঁ এতিয়ালৈকে কোনো এটা কমেণ্টৰ ৰিপ্লাই নিদিয়াকৈ থকা নাই হয়তো অকণমান দেৰি হ'ব পাৰে তো মোৰ নাম্বাৰটো আপোনালোকে স্ক্ৰীণত দেখিবলৈ পাইছে এইটোৱে মোৰ নাম্বাৰ হয় নেক্সট মই লগ ইন কৰি লৈছোঁ আমাৰ যিটো মই আপোনালোকক এটা মডেল বনাই লৈছিলোঁ দেখুৱাৰ বাবে তো এইটো লগ ইন হৈ গৈছে আপোনালোকে দেখিবলৈ পাইছে যিখিনি মডেল মই বনাই লৈছিলোঁ ইয়াত আপোনালোকক কেনেকৈ মেম্বাৰ এড কৰিব লাগে সেইখিনি মই অলৰেডি দেখাই দিছিলোঁ তো মেম্বাৰ এড কৰাৰ পিছত আপোনালোকে চিম্পলি বেক আহি
যাব লাগিব এপ্লিকেশ্যন ফৰ্ম তো এইখিনিতে আচলতে মই যোৱা ভিডিঅ'টো কোৱা নাছিলোঁ কাৰণ এইটো এটা সৰু ষ্টেপ হয় এইকাৰণে মই কোৱা নাছিলোঁ যি কি নহওক আজি ভিডিঅ'টোত মই সেইখিনিও কমপ্লিটলি কৈ দিছোঁ তো ইয়াত আপোনালোকে ফৰ্মখনত আছে কি ফৰ্মখনত ফাৰ্ষ্ট টাইম আপোনালোকে ফিল আপ কৰিব লাগিব আপোনালোকে যিটো গোট চলাই আছে অৰ্থাৎ আপোনালোকে যিটো গোটৰ সদস্য হয় সেই গোটটো এটা বিজনেছ হিচাপত ইয়াত ধৰি লোৱা হৈছে বিজনেছ ইনফৰমেশ্যন বিচাৰিছে ইয়াত ব্যৱসায়ৰ তথ্যবোৰ গোট এটা একচুৱেলি ব্যৱসায়ে কৰে তো ইয়াতে বহুতৰে কনফিউজন হয় যে ব্যৱসায় বুলি কোৱাৰ লগে লগে আমি পাৰ্চনেল যিটো বিজনেছ কৰি আছোঁ সেইটো নেকি একচুৱেলি সেইটো নহয় গোট এটা ব্যৱসায় কৰে ব্যৱসায় কৰি যিখিনি লাভ হয় সেইখিনি ধৰক সেইটো বিভিন্ন টাইপৰ ব্যৱসায় হ'ব পাৰে ধৰক পশুপালন মৌ পালন বা মীন পালন এনেকুৱা ধৰণৰ বিভিন্ন ব্যৱসায় মানে গোটবিলাকে কৰে তো সেই ব্যৱসায় যিটো আপোনালোকৰ ধৰক গোটটোৰ আণ্ডাৰত আপোনালোকে কি কৰিছে ধৰক আপোনালোকে এনিমেল হাজবেণ্ডাৰী ধৰক পশুপালন এনেকুৱা ধৰণৰ ব্যৱসায়বিলাক থাকে তো সেইবিলাক সেই কথাটো সুধিছে জাষ্ট সেইটোত কনফিউজ নহ'ব আপোনালোকে ব্যৱসায়ৰ কথা তথ্য দিয়াৰ লগে লগে তো সেই কনফিউজনটো মই আপোনালোকৰ হয়তো দূৰ কৰি দিলোঁ মই যিখিনি ক'লোঁ তো ইয়াত আপোনালোকে স্বত্বাধিকাৰী যিটো প্ৰথম অপশ্যন আছে প্ৰপ্ৰিয়েটাৰী অপশ্যনটো স্পেলিং ভুল উচ্চাৰণ ভুল হ'লে ক্ষমা কৰিব ইংলিছৰটো তো স্বত্বাধিকাৰী অপশ্যনটো আপোনালোকে চিলেক্ট কৰিব যদি আন কোনো আপোনালোকৰ থাকে তেনেহ'লে আন কোনো আদাৰ্ছত চিলেক্ট কৰি আপোনালোকে লিখি দিব পাৰি ইয়াত কি ছাৰ্ভিচ তো মোৰ অনুমান এটা পাৰ্টনাৰশ্বিপ ফাৰ্মাৰী বা প্ৰাইভেট লিমিটেড এনেকুৱা ধৰণৰবিলাকতো নহ'ব লিমিটেড কোম্পানী ইমান ডাঙৰ গ্ৰুপ নাই এই স্কিমটোত যিহেতু এপ্লাই কৰিবলৈ যাই আছে গতিকে কোম্পানী নাথাকে মোৰ অনুমান তো বেষ্ট অপশ্যন স্বত্বাধিকাৰী আপোনালোকে চিলেক্ট কৰি দিব নেক্সট ইয়াত কাৰেণ্ট বিজনেছ বৰ্তমানৰ ব্যৱসায় এড্ৰেছ ইয়াত কোনো ধৰণৰ ব্যৱসায় এড্ৰেছ মানে আপোনালোকৰ গ্ৰুপটো যিটো এড্ৰেছ সেই এড্ৰেছটোৱে আপোনালোকে ইয়াত লিখি দিব ভিলেজ প্লাছ পোষ্ট অফিচ প্লাছ ডিষ্ট্ৰিক্ট প্লাছ আপোনালোকৰ পিন ক'ড এইবিলাক তো এড্ৰেছটোৰ কনফিউজনটো মই আপোনালোকৰ ছল্ভ কৰি দিলোঁ নেক্সট বিজনেছ যিটো মানে প্ৰেমিচেছ যিটো মানে ব্যৱসায়ৰ পৰিসৰ ধৰক সেইটো আপোনালোকৰ ধৰক নিজৰ যদি ব্যৱসায় আপোনালোকে ধৰক এখন দোকান খুলিছে বা আপোনালোকে মৌ উৎপাদন কৰিছে তাক বিক্ৰী কৰিবলৈ আপোনালোকে এখন দোকান খুলিছে বা আপোনালোকে বেলেগৰ আণ্ডাৰত ভাড়াত ছিষ্টেমত আপোনালোকে ব্যৱসায়টো চলাইছে তো ব্যৱসায়টো যদি ভাড়াত চলাই আছে তেতিয়াহ'লে ভাড়াৰ বিনিময়ত আৰু যদি নিজা ছিষ্টেমত চলাই আছে ধৰক আপোনালোকে যদি পশুপালন কৰিছে গোটটোৰ আণ্ডাৰত বা আপোনালোকে কৃষি কাৰ্য কৰিছে গোটটোৰ আণ্ডাৰত তেতিয়াহ'লে আপোনালোকে অ'ন লিখিব এণ্ড যদি আপোনালোকে কোনো বিজনেছ চলাই আছে দোকান চোকান তো এনেকুৱা ধৰণৰ ক্ষেত্ৰত আপোনালোকে ৰেণ্টেড লিখি দিব নেক্সট ষ্টেট এইখিনি ক'ব লগা একচুৱেলি মই অসুখীয়া মই আগৰ ভিডিঅ'টো কৈছিলোঁ যি কি নহওক তো ষ্টেট এইখিনি ক'ব লগা নাই ডিষ্ট্ৰিক্ট আপোনালোকক ক'ব লগা নাই চিলেক্ট কৰি ল'ব নেক্সট পিন ক'ড আপোনালোকক ক'ব লগা নাই নিজৰ পিন ক'ড চিলেক্ট কৰি ল'ব ইমেইল আই ডি আপোনালোকে দি দিব পাৰে গোটৰ ইমেইল আই ডি নিদিলেও ইমান এইটো প্ৰয়োজনীয় বস্তু নহয় তো নেক্সট টেলিফোন নাম্বাৰ নালাগে মোবাইল নাম্বাৰ যিহেতু দিয়াই থাকিব নেক্সট গ'লোঁ বিজনেছ এক্টিভিটি তো ইয়াত মই চিম্পলি ইলেক্ট্ৰিক শ্বপ এনে এটা লিখি থৈ দিছোঁ তো বিজনেছ এক্টিভিটিত আপোনালোকে কি কৰি আছে সেই বস্তুটো ধৰক আপোনালোকে পশুপালন কৰি আছে তো তাত লিখিব এনিমেল হাজবেণ্ডাৰী ধৰক আপোনালোকে মীন পালন কৰিছে তো তেনেকুৱা ক্ষেত্ৰত এইটো আপোনালোকে মানে যিটো কাম কৰি আছে গোটটোৰ এক্টিভিটি যিটো হয় ধৰক মৌ পালন মীন পালন বা পশুপালন যিটো হয় আপোনালোকে সেইটো লিখি দিলে হ'ল ইয়াত ইমান মাথা মাৰি থাকিব লগা দৰকাৰ নাই ব্যৱসায়ৰ যিটো ক্ৰিয়াকলাপ আছে বৰ্তমান যি আপোনালোকে মানে গোটটোৰ জৰিয়তে কৰি আছে তো এইখিনি নেক্সট প্ৰপ'জড এইটো টপিকটো একচুৱেলি কি হয় যিটো আপোনালোকে মানে প্ৰস্তাৱ দিছে একচুৱেলি আপোনালোকে এই ফৰ্মখনৰ জৰিয়তে যিখন আমি ফৰ্ম ফিল আপ কৰিম এই ফৰ্মখনৰ জৰিয়তে আমি ৰিকুৱেষ্ট কৰিছোঁ আমি প্ৰস্তাৱ এটা দিছোঁ যে আমি এনেকুৱা এটা গোট আছোঁ তো আমাক মানে এই সুবিধাটো লাগে যাতে আমি কি কয় এইটো মানে স্বাৱলম্বী হ'ব পাৰোঁ আত্মস্বাৱলম্বী হ'ব পাৰোঁ তো ইয়াত মই মোৰ ফালৰ পৰা লিখিছোঁ আপোনালোকে ইয়াতকৈ ধৰক ভালকৈ লিখিব পাৰে তো মই চিম্পলি আপোনালোকক এইখিনি দেখুৱালোঁ তো ইয়াত মই লিখিছোঁ আই ৰিকুৱেষ্ট ফৰ এপ্ৰুভ দিছ স্কিম ফৰ মি এণ্ড মাই গ্ৰুপ ফৰ আৱাৰ সেলফ ৰিলায়েন্স তো অৰ্থাৎ মই ইয়াত লিখিছোঁ যে আমাৰ এই গোট এই স্কিমটোৰ জৰিয়তে
আমি যাতে আত্মস্বাৱলম্বী হ'ব পাৰোঁ তাৰ বাবে এই স্কিমটো যাতে আমাৰ মোক আৰু মোৰ কোডটোক এপ্ৰুভ কৰি দিয়ে তো এইখিনি লিখিছোঁ আপোনালোকে বেলেগকৈ লিখিব পাৰে সেইখিনি জাষ্ট ডেটটো আপোনালোকে যেতিয়া এপ্লাই কৰিব সেই ডেটটো ডেট অফ কমেন্সমেণ্ট আৰম্ভণিৰ তাৰিখটো আপোনালোকে কি আৰম্ভণিৰ তাৰিখ বিজনেছ আৰম্ভণিৰ তাৰিখ তো এইটো আপোনালোকে যেতিয়া আপোনালোকে গোটটো ষ্টাৰ্ট কৰিছিল ধৰক বেংকৰ একাউণ্টটো যেতিয়া খুলিছিল সেই তাৰিখটো লিখি দিলেও ইয়াত কোনো প্ৰব্লেম নাই এইটো তাৰিখ আপোনালোকে ইজিলি পাই যাব আপোনালোকৰ গোট কেতিয়া খুলিছিল আপোনালোকৰ যিবিলাক প্ৰস্তাৱনা থাকে যিবিলাক গোটৰ আপোনালোকৰ ডায়েৰী থাকিব ৰেকৰ্ডত আপোনালোকৰ পাই যাব তো নেক্সট আপোনালোকে যদি গোটটো আপোনালোকৰ ৰেজিষ্টাৰ্ড আছে কোনো ধৰক যিহেতু গোটবিলাক আজিকালি আছে যিবিলাক ৰেজিষ্টাৰ কৰিব পাৰি যদিহে আপোনালোকৰ গোটবিলাক ৰেজিষ্টাৰ আছে তেতিয়াহ'লে য়েছ কৰি দিব য়েছ কৰি দিয়াৰ লগে লগে আপোনালোকৰ কেইটামান অপশ্যন আহি যাব ইয়াত যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ যিটো কি আইনৰ অধীনত আপোনালোকে ৰেজিষ্টাৰ কৰিছিল যি কি এক্টৰ আণ্ডাৰত ৰেজিষ্টাৰ কৰিছিল এণ্ড কি অফিচত ৰেজিষ্টাৰ অফিচ এড্ৰেছ কোনটো অফিচত আপোনালোকে ৰেজিষ্টাৰ কৰিছিল সেই অফিচটো এড্ৰেছটো তো যদি আপোনালোকে ৰেজিষ্টাৰ্ড নাই কৰি দিব চিম্পলি কোনো অপশ্যন নাহে ডাইৰেক্টলি আপোনালোকে ইয়াত টিক কৰি অৰ্থাৎ ইয়াত ডিক্লাৰেশ্যন আছে যিখিনি আপোনালোকে পঢ়ি ল'ব মই ভিডিঅ'টো পুনৰ মই দীঘলীয়া কৰিব নিবিচাৰোঁ এইখিনি পঢ়িলে আপোনালোকে চিম্পলি ছাবমিট কৰি দিব তো এইখিনিয়ে বস্তু এইখিনি হৈছে আপোনালোকৰ এপ্লিকেশ্যনখন কেনেকৈ ফিল আপ কৰিব সেইখিনি মই কৈ দিলোঁ আৰু ইয়াৰ পিছত এপ্লিকেশ্যনখন যেতিয়া ছাবমিট কৰিব দুটা কপি ওলাব মই অকণমান এডিট কৰি কপি দুটা ৰাখি থৈ দিছোঁ কাৰণ ইয়াত পাৰ্চনেল ডিটেইলছ থাকে গোটবিলাকৰ গতিকে পাৰ্চনেল ডিটেইলছবিলাক ক্লিক কৰাৰ কোনো মোক পাৰ্মিশ্যন নাই দিয়া মোৰ অধিকাৰ নাই সেইখিনি তো গতিকে মই আপোনালোকক কিছু এডিট কৰি দেখুৱাইছোঁ ফাৰ্ষ্ট ফৰ্মখন আহিব আপোনালোকৰ এনেকুৱা যেতিয়া আপোনালোকে ফিল আপ কৰিব ইয়াত আপোনালোকৰ এপ্লিকেশ্যন আই ডিটো থাকিব ইয়াত আপোনালোকৰ গ্ৰুপটোৰ নামটো থাকিব SHG ইয়াত আপোনালোকৰ এপ্লিকেশ্যন নাম্বাৰ পুনৰ এবাৰ থাকিব নেক্সট আপোনালোকৰ যিকেইজন সদস্য 10জন সদস্য ইয়াত নাম থাকিব নেক্সট ইয়াত আপোনালোকৰ ডেট অফ বাৰ্থখিনি থাকিব নেক্সট মেল ফিমেল জেণ্ডাৰখিনি থাকিব ইয়াত এড্ৰেছখিনি থাকিব উইথ মোবাইল নাম্বাৰ নেক্সট আপোনালোকৰ যিটো কোৱালিফিকেশ্যন সেইখিনি থাকিব সেকেন্ড ফৰ্মখন মই আপোনালোকক দেখুৱাবলৈ গৈছোঁ সেকেন্ড ফৰ্মখনত আপোনালোকে দেখিবলৈ পাইছে ইয়াত বিজনেছ ইনফৰমেশ্যন অৰ্থাৎ আপোনালোকৰ এপ্লিকেশ্যনখনৰ ডিটেইলছখিনি ইয়াত থাকিব তো এপ্লিকেশ্যন ডিটেইলছখিনি কেনেকৈ কি লিখিব লাগে মই অলৰেডি কৈছোঁ এপ্লিকেশ্যনখনৰ ডিটেইলছখিনি লিখাত মই এইখন এপ্লিকেশ্যনত অকণমান চেঞ্জ কৰিছোঁ তো ইয়াত মই লিখিছোঁ ছাৰ উই আৰ ফ্ৰম যিটো গোটৰ পৰা আপোনালোকে হয় সেই গোটটোৰ নামটো ইয়াত লিখি দিব তাৰপিছত উই আৰ ৰিকুৱেষ্ট টু যিটো স্বয়ং স্কিম আছে সেই উই আৰ ৰিকুৱেষ্ট টু স্বয়ং স্কিম এপ্ৰুভেল ফৰ আৱাৰ অল মেম্বাৰ্ছ চেল্ফ ৰিলায়েঞ্চ তো এইখিনি মই লিখিছোঁ আপোনালোকে মোতকৈ ভালকৈ হয়তো লিখিব জানিব তো যিখিনি মই পাৰিছোঁ এইখিনি মই লিখিছোঁ বাকী ইয়াত একো নাই এইখিনিয়ে বস্তু তো মই আশা কৰোঁ হয়তো এই দুটা ভিডিঅ' চোৱাৰ পিছত আপোনালোকৰ কোনো ধৰণৰ ডাউট নাথাকে এই স্কিমটোৰ ওপৰত বা এই যিটো স্কিম চলি আছে এপ্লিকেশ্যনখন কেনেকৈ কৰিব অনলাইনত তো এইখিনিৰ ওপৰত হয়তো কোনো ডাউট নাথাকে গতিকে যদিহে তাৰ পিছতো আপোনালোকে কোনো ধৰণৰ প্ৰশ্ন থাকে তেতিয়াহ'লে মই অলৰেডি কৈছোঁ মোৰ নাম্বাৰত আপোনালোকে হোৱাটছএপত মেছেজ কৰি মোক সুধিব পাৰে আৰু আপোনালোকে মোক কমেণ্ট কৰিব পাৰে কমেণ্ট বক্স খোলা আছে আৰু এতিয়া আপোনালোকে দেখিবলৈ পাইছে 7050 অৰ্থাৎ কিমান বহুত বেছি স্পীডত এইটো বাঢ়ি গৈ আছে মই যিটো টাৰ্গেট কৰিছোঁ হয়তো 1 লাখ ক্ৰছ হৈ যাব আজি ৰাতিৰ ভিতৰত যি কি নহওক অল দ্য বেষ্ট ফৰ যিবিলাকে এপ্লাই কৰিব বিচাৰিছে এণ্ড ভিডিঅ'টো বেছি দীঘলীয়া কৰিবলৈ নিবিচাৰোঁ এতিয়া আৰু ধন্যবাদ কিবা প্ৰবলেম থাকিলে আপোনালোকে কমেণ্ট কৰিব মেছেজ কৰিব এণ্ড ভিডিঅ'টো যদি ভাল লাগিল প্লিজ লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যাতে এনেকুৱা ধৰণৰ ইনফৰমেশ্যনেল ভিডিঅ'বিলাক আপোনালোকে চাই থাকিব পাৰে আজিলৈ মানে ধন্যবাদ পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতি